নমস্কাৰ, এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খনৰ নাম ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়। এই বিদ্যালয়খন স্থাপিত হৈছিল 1872 চনত। তেতিয়া আছিল ব্ৰিটিছৰ ৰাজত্ব দিনৰ পৰাই এই স্কুলখন আৰম্ভ হৈছিল। এই বিদ্যালয়খন 150 বছৰ অতিক্ৰম কৰি এয়া আমাৰ বিদ্যালয়ত ৰূপালী জয়ন্তীৰ কাৰণে প্ৰস্তুতি চলি আছে। প্ৰধান শিক্ষয়িত্ৰী মহোদয়াৰ কোঠা দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া শ্ৰেণীৰ শিক্ষয়িত্ৰীৰ জিৰণি কোঠা। আমাৰ বিদ্যালয়তনো কি প্ৰস্তুতি চলি আছে দেখাবলৈ প্ৰয়াস কৰিলোঁ।